কেইজনমান অসমীয়াক আঁঠু কঢ়াই কাণত ধৰাই কিৰিলি পাৰি পাৰি আখুৰিত তৃপ্তি লভিছে আন এজাক অসমীয়াই। আৰু এয়াই হৈছে আমাৰ অসম। বিষয় আজি পংকজ পাঠক কেনেকৈ কাৰ হিংসাৰ বলি হয় মাজে মাজে সেই সকলোখিনি কম। পংকজ পাঠক মানুহজন আচলতে কোন, তেওঁ কি কাম কৰি আছে, ভাল কাম কৰি আছে নে বেয়া কাম কৰি আছে, সেই সকলোখিনি কম। আৰু আমাৰ মানুহে যে কিছুমান নেদেখিবলগীয়া বস্তুৰ ওপৰত যে চকু পৰে আৰু যিখিনি চকু পৰিব লাগে সেইখিনি যে চকু নপৰে তাক সম্পূৰ্ণকৈ প্ৰমাণ কৰি দেখুৱাম। আৰু এজন অসমীয়া হিচাপে আন এজন অসমীয়াৰ ওচৰত থিয় দি আজি পংকজ পাঠকৰ সপক্ষে মই কেইটামান কথা কৈছো। সেই কথাকেইটা ভালদৰে আপোনালোকে শুনি লওক, সকলোখিনি জল পট হৈ পৰিব। পংকজ পাঠক যেতিয়া মুম্বাইত আছিল সেই সময়ত তেওঁ যেতিয়া কম্পিউটাৰ হাৰ্ডৱেৰৰ কাম কৰি আছিল, সেই সময়ত তেওঁ লগ পাইছিল ৰাজীৱ দীক্ষিতক। আৰু তাৰপিছত তেওঁ অসমলৈ আহিছিল। তেতিয়া তেওঁ 2015-16 চনত ফেচবুকত তেওঁ পোষ্ট লিখে, আৰু পোষ্ট লিখে কেনেকুৱা ধৰণৰ যে আমাৰ সমাজখনে এটা সুস্থ জীৱন যাপন কৰিব পৰাকৈ আমাৰ মাজতে থকা যিবিলাক বস্তু, সেই বস্তুবিলাক ব্যৱহাৰ কৰি আমি সুস্থ থাকিব পৰা কিছুমান তেওঁ বাৰ্তা আমালৈ পঠিয়াই আছিল। সেই সময়ত 15-16 চনত প্ৰত্যক্ষভাৱে বহুবাৰ পংকজ পাঠকক মই লগ পাইছো। যেতিয়া তেওঁ যোৰহাটৰ ফাললৈ আহে তেতিয়া প্ৰতিবাৰে আহি মোক লগ কৰে ইয়াত আহি পেলাই যোৰহাটত। আৰু তেতিয়াৰ পৰাই পংকজ পাঠকক অলপ ওচৰতকৈ জানো, যদিও বা এতিয়া কোনো ধৰণৰ তেওঁৰ লগত কথা বতৰা মোৰ নাই আজি বহু বছৰ ধৰি। তথাপিতো পংকজ পাঠকক সেই লগ পোৱা দিন কেইটাতে তেওঁৰ যি মনৰ ভাৱ, সেই ভাৱবিলাকৰ বিষয়ে অকনমান জানিবলৈ সক্ষম হৈছিল। গোৱালপাৰাত যিটো ঘটনা হৈ গ'ল, সেই ঘটনাটোত আচলতে পংকজ পাঠকৰ দোষ কি আছিল? এজন বয়োজ্যেষ্ঠ ব্যক্তিক হয়তো কোনোবাই অপমানিত কৰিছিল, হয়তো কিবা এটা অকনমান কাজিয়াৰ নিচিনা সূত্ৰপাত হৈছিল, আৰু তাৰ ফলশ্ৰুতিত পংকজ পাঠকে গোটেইখিনিৰ লগতে তাত আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিবলৈ বাধ্য হ'ল। পংকজ পাঠকে নিজেও এই কথাটো কৈছে যে তাত যিখিনি ল'ৰা আছিল, তেওঁৰ যিখিনি ল'ৰা, সেই ল'ৰাখিনিৰ প্ৰাণটো বচাবৰ কাৰণেহে তেওঁ তাত আঁঠু কাঢ়ি কাণত ধৰি পেলাই ক্ষমা কৰিছিল। তেওঁ তাত নিজৰ কিন্তু কোনো ধৰণৰ দুখ নাছিল। এতিয়া কথা হ'ল, এই গোটেই বিষয়বস্তুটো যদি আপোনালোকে চাবলৈ যায়, তাত যিখিনি মানুহে সেই ঘটনাটোত নিউজ চেনেলৰ আগত বাইট দিছে, সেই বাইট দিয়া প্ৰতিজন মানুহ কিন্তু চুলি থকা, তাত টপা মানুহ আপোনালোকে এজনো নেদেখে। আৰু যদি পংকজ পাঠকে কাৰোবাৰ লগত কাজিয়া কৰিছিল, কাৰোবাক যদি অপমানিত কৰিছিল, তেন্তে কৰিব লাগিছিল কি, বা তেওঁলোকে কেনেকুৱা ধৰণৰ বাইট দিব লাগিছিল, সেই ঘটনাটোৰ বিষয়ে বাইট দিব লাগিছিল। কি বাইট দিছে অকনমান চাই লওক। পংকজ পাঠকে গোটেই অসমত আজি বিহু ফিল্ডত 10 লাখৰ ওপৰত ঔষধ বিক্ৰী কৰিছে উইদাউট কেছ মামু। সম্পূৰ্ণ GST ফাঁকিৰে ঔষধ বিক্ৰী কৰি আছে, ব্যৱসায় চলাই আছে, সম্পূৰ্ণ 2 নম্বৰী ব্যৱসায় চলাই আছে। আৰু চৰকাৰে কি কৰিছে নাজানো, কিন্তু আজি আমি ইয়াত লক্ষ্য কৰিছোঁ সেই কথাটো উইদাউট GST কেছ মামু তেওঁ ঔষধ 10 লাখৰ ওপৰত ঔষধ বিক্ৰী কৰিছে। এতিয়া তেওঁ কি হিচাপে GST ফাঁকি দি আছে, কাক মেনেজ কৰি দি আছে আমি নাজানো, আমি ৰাইজ এই বিষয়ে জ্ঞাত নহয়। কিন্তু পংকজ পাঠক হিচাপে আজি ৰাইজৰ মাজত তেওঁৰ যিটা সুনাম আছিল, এতিয়া তেওঁ গুণ্ডা হিচাপে পৰিচিত হ'ব অসমৰ ৰাইজৰ মাজত। তেওঁ ভুৱা এইবোৰ, তেওঁ 2 নম্বৰীভাৱে ঔষধ বিক্ৰী কৰি আছে, এইবোৰ ভুৱা। এতিয়া তেওঁ আজিৰ ঘটনাটোৰ পিছত অসমৰ ৰাইজে নিশ্চয় বুজি পাব তেওঁ আচাৰ্য পংকজ পাঠক কেনেকৈ হ'ল। আৰু তেওঁ এই ঔষধ বিক্ৰী কৰা আছে যে তেওঁ ঔষধ বিক্ৰী কৰি আছে, তেওঁতো ঔষধৰ একো ভাউচাৰ দিয়া নাই। তেওঁ এইবোৰ GST কি কৰি আছে, এইবোৰতো তেওঁৰ ভুৱা নে সঁচাই কৰি আছে, তেওঁৰ এইবোৰ তেওঁৰ যে অথেণ্টিচিটি ক'ত আছে, লাইচেঞ্চ আছে নেকি মেডিকেল কাউন্সিলৰ পৰা যে তেওঁৰ ঔষধৰ বনাই আছে, এইবোৰৰ কিবা অথেণ্টিচিটি আছে নাই? কোনোবা যদি কিবা হয়, চুলিৰ পৰা কিবা হয়, সেইবোৰ ৰিস্ক কোনে ল'ব? এনেহ'লে যোনবোৰ ঔষধ আহে, মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ পৰা সেইবোৰ অথেণ্টিকেশ্যন চাৰ্টিফিকেশ্যন এটা পোৱাৰ পিছতে আহে। এতিয়া যে ইয়াত বিক্ৰী হয়, মই হয়তো নাজানিব পাৰোঁ, ইমান বিশেষ জ্ঞান নাই এইবোৰ বস্তুৰ প্ৰতি, কিন্তু তেওঁ যে এইবোৰ বস্তু বিক্ৰী কৰি আছে, এইবোৰ অথেণ্টিকেশ্যন কোনোবাই দিছে নেকি? কোনোবাই গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, গভৰ্ণমেণ্ট অথৰিটিৰ পৰা অথেণ্টিকেশ্যন আছে নেকি? যদি নাই, তেওঁ এইবোৰ কেনেকৈ ইয়াত বিক্ৰী কৰি আছে? কেছ মেমো দিয়া নাই, ভাউচাৰ দিয়া নাই। তেওঁ 10 লাখ 15 লাখৰ ওপৰত ইয়াত বিক্ৰী কৰি আছে উইদাউট গিভিং এনি টেক্স। তাত যিখিনি মানুহ উপস্থিত আছিল, সেই মানুহখিনিয়ে নিউজত বাইট দিব লাগিছিল পংকজ পাঠকে কাজিয়াখন কিহৰ কাৰণে কৰিলে, কিন্তু বাইট কিহৰ ওপৰত দি আছে যে পংকজ পাঠকে কিমান টকা ঘটি আছে, GST নোহোৱাকৈ তেওঁ মানে কিমান টকাৰ বস্তু কিমান লাখ টকাৰ বস্তু এইকেইদিনত বিক্ৰী কৰিলে, তেওঁৰ প্ৰডাক্ট কিমান বিক্ৰী হ'ল। মানুহখিনিয়ে নাজানে যে আয়ুৰ্বেদৰ বস্তুখিনি ক'ৰ পৰা চাৰ্টিফাইড হয়, এলোপেথিকৰ বস্তু ক'ৰ পৰা চাৰ্টিফাইড হয়, সকলোখিনি সংমিশ্ৰণ কৰি পেলাই তেনেকুৱা ধৰণৰ যদি বাইট দিয়ে, তেনেহলে এই কথাটো সম্পূৰ্ণকৈ ওলাই পৰে যে মানুহখিনিয়ে পংকজ পাঠকে দৰৱ লগাই থকাৰ কাৰণে বা তাত কাজিয়া কৰাৰ কাৰণে পংকজ পাঠকৰ লগত আক্ৰোশ হোৱা নাই। আক্ৰোশটো
সম্পূৰ্ণ আক্ৰোশটো হৈছে এজন অসমীয়া ল'ৰাই অসমতে থাকি পেলাই আন 10জনক সংস্থাপন দি পেলাই নিজে তেনেকৈ এটা ব্যৱসায় কৰি যে চলি আছে আৰু আনৰ যে উপকাৰ কৰিছে সেই কথাটোত জ্বলন পূৰণ হৈ এনেকুৱা ধৰণৰ কাহিনীবিলাক পংকজ পাঠকৰ লগত সৃষ্টি হৈ আছে। এটা ডাঙৰ বণিক গোষ্ঠীৰ চকু হৈ গ'ল পংকজ পাঠকৰ ওপৰত। আপোনালোকে বিশ্বাস কৰকেই বা নকৰকে, কিন্তু প্ৰকৃত সত্য হ'ল এইটো। কাৰণ পংকজ পাঠকে আমি থিতাতে হাততে আমাক প্ৰকৃতিয়ে যিখিনি বস্তু দিছে সেই বস্তুখিনি ব্যৱহাৰ কৰি কেনেকৈ এটা সুস্থ জীৱন আমি যাপন কৰিব পাৰো তাৰহে কিছুমান কিন্তু বতৰা দিয়ে বা তাৰ কিছুমান বাৰ্তা আমালৈ পংকজ পাঠকে দিয়ে। আৰু তেওঁ তেনেধৰণে সেই চুলিটো যিখিনি দৰৱ লগাই আছে, যিখিনি ঔষধ লগাই আছে, সেই ঔষধ খিনিও কিন্তু সম্পূৰ্ণ আয়ুৰ্বেদিক হয়। তেওঁ বিক্ৰী কৰিছে কেনেকুৱা ধৰণৰ বস্তু? মিঠি গুটিৰ গুৰি, হয়তো প্ৰাকৃতিকভাৱে উৎপাদন হোৱা যি জিৰা, সেই জিৰাৰ গুৰি, জনিৰ গুৰি, সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক, যাৰ পাৰ্শ্বক্ৰিয়া একেবাৰে শূন্য। কিন্তু যিবিলাক এলোপেথিক দৰৱ, সেইবিলাকৰ কিন্তু প্ৰতিটোৰে আপুনি যদি জ্বৰৰ দৰৱ খাবলৈ যায় তেন্তে তাৰ এটা পাৰ্শ্বক্ৰিয়া আছে। যদি আপুনি বিষৰ দৰৱ খাই দিয়ে তেন্তে তাৰ এটা পাৰ্শ্বক্ৰিয়া আছে। যদি আপুনি গেছৰ দৰৱ খাই আছে, ব্যৱহাৰ কৰি আছে, তেন্তে তাৰো এটা পাৰ্শ্বক্ৰিয়া আছে। কিন্তু আয়ুৰ্বেদত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই। যিহেতু পংকজ পাঠকে যিকেইটা কথা কয় শুনিবলৈ অকনমান বেয়া হলেও তেওঁ সত্য কথা কয়। তেওঁ নিজৰ অসমীয়া ল'ৰা, সেইটো তেওঁ এটা ব্যৱসায় বুলি আপোনালোকে ধৰি ল'ব পাৰে, কোনো কথা নাই। যিটো আয়ুৰ্বেদ, তেওঁ আয়ুৰ্বেদটোক আহিলা হিচাপে লৈ তেওঁ ব্যৱসায় কৰিছে বুলিও যদি আপোনালোকে ভাবে, তাত কিন্তু কাৰো মাত মাতিবলগীয়া একো নাই। কাৰণ এটা অসমীয়া ল'ৰাই ব্যৱসায় কৰিছে, ব্যৱসায় কৰি পইচা ঘটিছে, তাত কাৰো কবলগীয়া নাই। আপোনালোকৰ চকু নপৰে অগ্নিনাভ মন্দিৰৰ নিচিনা তেনেকুৱা সেই লোকক লুটি লুটি খাই থকা মন্দিৰ বিলাক। আপোনালোকৰ কোনোদিন চকুত নপৰে কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰেমানন্দৰ নিচিনা ভণ্ড নিজকে ভগৱান বুলি ভবা মানুহকেইটাক। সেই বস্তুবিলাক চকুত নপৰে। কিমান কোটি টকাৰ লেনদেন তেওঁলোকে কৰি আছে, সেই বস্তুটো কিন্তু কোনোদিন চকুত নপৰে। চকুত পৰে কি, যে পংকজ পাঠকে সেই সামান্য তেলৰ বটল এটা বিকি, সামান্য এটা অসমীয়া ল'ৰাই কিবা এটা ব্যৱসায় কৰি দুটামান বস্তু উৎপাদন কৰি যি বিক্ৰী কৰিছে, তাৰ GST দিছে নে নাই দিয়া, কিমান লাখ টকাৰ তেওঁ সামগ্ৰী বিকিছে, কিমান তেওঁ মুনাফা আদায় কৰিছে, সেই তাৰ ওপৰত চকু পৰে। কিন্তু এচাম ভণ্ডই যে এইখন অসমত সোঁৱে বাৱে যেনে তেনি কুহুনাৰে চপোৱা দি পইচা চপাই আছে, সেইটো আপোনালোকৰ চকুত নপৰে। কাৰণ আমি অসমীয়া হৈ এইখন অসমত এজন অসমীয়াক চিনি নাপায়, আৰু তাৰ পাছত আপোনালোকে কি জাতি বচাবলৈ যাব? জাতি মাতি আৰু ভেটিৰ গান গাই এইখন শ্লোগান দি একো লাভ নাই। পংকজ পাঠকে কিন্তু কোনোদিনেই এলোপেথিক ঔষধ বিলাকৰ তেওঁ ভুল আঙুলিয়াই দিয়া নাই। তেওঁ মাত্ৰ এটা কয়, বা তেওঁ আঙুলিয়াই দিয়ে যিখিনি এলোপেথিক ঔষধ, সেইখিনি পাৰ্শ্বক্ৰিয়াৰ বিষয়ে, সেইখিনি যি চাইড এফেক্ট, সেই চাইড এফেক্টৰ বিষয়ে পংকজ পাঠকে আঙুলিয়াই দিয়ে। আৰু এইটোৱেই তেওঁৰ বাবে ডাঙৰ ভুল হৈ পৰিছে, যাৰ কাৰণে বহুত মানুহ তেওঁৰ পিছত বহুদিন ধৰি লাগি আছে। আপোনালোকে তেওঁৰ পোষ্ট চালেও গম পাব। তেওঁ এজন মানুহে তেতিয়া লিখে যে মই মৰিলেও মই আত্মহত্যা কৰা মানুহ নহয়। আত্মহত্যা যদি মোক আত্মহত্যা ৰূপ দিয়ে, তেন্তে আপোনালোকে বুজি পাব যে মোক হত্যা কৰা হৈছে। এজন মানুহে কেতিয়া লিখে, যেতিয়া তেওঁ তেনেকুৱা ধৰণৰ কিছুমান বিপদৰ ইংগিত পায়। আৰু এই কথাটো আমি 2015-16 চনতে জানিছিলো, যেতিয়া ৰাজীৱ দীক্ষিতৰ দীক্ষালৈ তেওঁ এইবিলাক মানুহৰ মাজত প্ৰচাৰ কৰি আছিল। সেই সময়ত কিন্তু এই কথাটো অলপ ওচৰতকৈ ধৰিব পাৰিছিলো। যেতিয়া COVID-19 নামৰ যিখন ভাওনা আছিল, সেই ভাওনাখন যেতিয়া হৈ আছিল, সেই ভাওনাখন চলি থকাৰ সময়ত যিটো ভেকচিন, সেই ভেকচিনটোৰ বিৰোধিতা আমি কৰিছিলো। আমি ভেকচিন নললো, আমাৰ দৰে বহুতো মানুহে ভেকচিন নললে। কিন্তু সেই সময়ত সেই যিসকলে ভেকচিন নললে, সেই মানুহসকলো কিন্তু তেনেকুৱা এটা ষড়যন্ত্ৰৰ বলি হবলৈ গৈ আছিল। বহুখিনি বাচি গ'ল, বহুখিনি সেই ষড়যন্ত্ৰৰ মাজত সোমাই গ'ল। আজি ভেকচিন যিসকলে লৈছে, তেওঁলোকেও সেই গাৰ বিষ ভৰি বিষ কৰি পৰি আছে। কিন্তু নোলোৱা এতিয়া চাওক, আপোনালোকৰ সন্মুখত এনেকৈ বহি আছো। আজি 37টা বছৰ বৰ্তমানে পাৰ কৰিলো, এটা এলোপেথিক দৰৱ নোখোৱাকৈ, এটা জ্বৰৰ ঔষধ বৰ্তমানলৈকে নোখোৱাকৈ। ইয়াৰ মানে এইটো নহয় যে মই কোনোদিন এলোপেথিক ঔষধ ব্যৱহাৰ নকৰিম, তেনেকুৱা কথা নহয়। কিন্তু শৰীৰৰ যিটো ইমিউনিটি, সেই ইমিউনিটিটো এটা হিচাপত ৰাখিবৰ কাৰণে এলোপেথিক দৰৱ ব্যৱহাৰ কৰা নাই। কাৰণ আপোনাক যেতিয়া মানুহে ঘৰতে বহুৱাই খুৱাই থাকিব, আপুনি যেতিয়া এটকাও পইচা ইনকাম নকৰাকৈ যেতিয়া ঘৰতে বহি খাই থাকিবলৈ পাব, তেনেকৈ আপুনি 10 বছৰ মান খোৱাৰ পিছত 11 নম্বৰ বছৰত পইচা ঘটিবলৈ আপুনি ওলাই যাব নোৱাৰে। এলোপেথিক দৰৱ খোৱাটো সেই একেটা তেনেকুৱা ধৰণৰ কথাই। বাহিৰৰ পৰা যেতিয়া আপুনি কিবা এটা বস্তু ল'ব, আপোনাৰ বডিটোৱে কষ্টই নকৰিব বেমাৰৰ লগত যুঁজিবৰ কাৰণে। সেইটো হৈছে এলোপেথিকৰ কাহিনী। সেই কথাটো প্ৰত্যেকজন মানুহে জানে, কিন্তু পংকজ পাঠকে মানুহৰ মাজত সেই কথাটো সুমুৱাই দিয়ে, বা সেই কথাটো মানুহক বুজাই দিয়ে। আৰু সেইটো পংকজ পাঠকৰ কাৰণে বৰ্তমান ভুল হৈ পৰিছে। বৰ্তমানে পংকজ পাঠকৰ লগত মোৰ কোনো কথা পতাপতি নাই বা লগ পোৱা নাই মই বহুত বছৰ ধৰি। সেই তেতিয়াই 2015-16 চনতে লগ পাইছিলো। কিন্তু এজন অসমীয়া হিচাপে এনেকৈ আজি এজন অসমীয়াৰ লগত থিয় দিছো। কাৰণ পংকজ পাঠকে যি ধৰণেৰে
তেওঁৰ লগৰ সেই কেইজন লৈ পেলাই ইমান সোপা মানুহৰ আগত, ইমান ৰাইজৰ আগত যি এনেকৈ আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে, সেই কথাটো কিন্তু সঁচাকৈ একেবাৰে নিন্দনীয়। এই কথাটোৰ পৰা পুৰা জল পটকৈ ওলাই আছে যে কোনোবাখিনিত নহয়, কোনোবাখিনিত ডাঙৰ কেৰুণ আছে। পংকজ পাঠকে ইমান গোটেই অসম ঘূৰি ফুৰিলেও কোনোবাখিনিত নহয়, কোনোবাখিনিত কিন্তু পংকজ পাঠক অলপ হলেও অকলশৰীয়া। পংকজ পাঠকৰ কিন্তু কোৱে বাৱে তেনেকুৱা ধৰণৰ লগ নাই যেন এই কালিৰ সেই যিটো ঘটনা, সেই ঘটনাটোৱে পুৰা একেবাৰে প্ৰমাণ কৰি দিলে। বিচাৰ আপোনালোকৰ, কাৰণ পংকজ পাঠকে যিখিনি ঔষধ মানুহক দি আছে, সেই ঔষধখিনি কোনো ধৰণৰ চাইড এফেক্ট থকা নহয়। প্ৰকৃতিয়ে আমাক যিখিনি বস্তু দিছে, সেই বস্তুখিনিকে তেওঁ মানুহৰ মাজলৈ উলিয়াই দিছে। সেই বস্তুখিনিৰ পৰা তেওঁ ঔষধ প্ৰস্তুত কৰিছে, যিখিনি মানুহে ঘৰতে কৰি আমাৰ আগতে ককা আইতাহঁতে তেনেকুৱা ধৰণৰ ঔষধবিলাক আমাক দি থাকে খাবলৈ। সেইখিনি আজিকালি মানুহৰ কৰি খাবলৈ সময় নাই, সেইকাৰণে পংকজ পাঠকে নিজৰ ব্যৱসায় মাধ্যমেৰে সেই বস্তুখিনি বনাই মানুহৰ মাজলৈ দিছে, জনপ্ৰিয়তাও লাভ কৰিছে বস্তুখিনি। তাত কি ক'ব লগা আছে? এজন অসমীয়া ল'ৰাই কাম কৰিছে, তাততো একো ক'ব লগাই নাই। গতিকে কথাবোৰ এবাৰ চালি জাৰি চাব। অন্ধবিশ্বাসী হৈ অগ্নিনাভ মন্দিৰৰ নিচিনা ঠাইত গৈ মূৰটো ধুৱাই শ টকা দিয়াতকৈ এই কৃষ্ণগুৰু প্ৰেমানন্দৰ নিচিনা মানুহৰ সেই লেতেৰা ভৰিকেইটাত চুই হাজাৰ হাজাৰ টকা দি থকাতকৈ কিছুমান এনেকুৱা বিষয়ৰ ওপৰত মাত মাতক, এনেকুৱা কিছুমান অসমীয়া মানুহৰ ওপৰত মাত মাতক, যি নিজৰ উপৰিও আন 10জনক সংস্থাপন দি আছে, যি আনৰ মুখলৈ নাচাই, যি আনৰ ওচৰত হাত নাপাতি নিজে কষ্ট কৰি তাৰ নিজৰ লগতে আন 10জনকো সংস্থাপন দিছে, তেনে মানুহৰ পক্ষত সদায় থিয় হওক। মই পংকজ পাঠকৰ লগত আছো, তেওঁৰ ঘৰ সেই মূৰত, মোৰ ঘৰ এই মূৰত, কিন্তু প্ৰতিদিনে প্ৰতিক্ষণতে পংকজ পাঠকৰ লগত থিয় দি থাকিম।